বন্ধুসকল ওয়েলকাম টু মাই চেনেল টেকনিক্যাল আসামলৈ মই আজি কথা পাতিম হোৱাটছএপৰ বিষয়ে হোৱাটছএপৰ কেইটামান সিক্ৰেট ট্ৰিক্সৰ বিষয়ে কথা পাতিম আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে যাব আপোনালোকে হোৱাটছএপত যোৱাৰ পিছতে আপোনালোকে যাব সেটিংছত গৈ পেলাই যাব একাউণ্টছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে প্ৰাইভেচিটোত ক্লিক কৰিব প্ৰাইভেচিত ক্লিক কৰাৰ পিছত আপোনালোকৰ সাধাৰণতে লাষ্ট চিনবোৰ যাৰ আপোনাৰ কণ্টেক্ট নম্বৰ সেভ থাকে সকলোৱে আপোনাৰ লাষ্ট চিনটো আচলতে চাব পাৰে আপুনি যদি বিচাৰে আপোনাৰ লাষ্ট চিনটো কোনো চাব নোৱাৰে তেতিয়াহ'লে আপুনি এভৰিৱানৰ ঠাইত নো বুলি ক্লিক কৰি দিব তেতিয়া আপোনাৰ লাষ্ট চিন কোনো চাব নোৱাৰে আৰু প্ৰফাইল ফটো ধৰি লওক যদি বেলেগ কোনো বন্ধু কোনো ফ্ৰেণ্ডে আপোনাৰ প্ৰফাইল পিকচাৰটো চাব নোৱাৰে তেতিয়াহ'লে আপুনি যদি নো বুলি ক্লিক কৰি দিয়ে তেন্তে আপোনাৰ প্ৰফাইল পিকচাৰটো কোনো চাব নোৱাৰে এভৰিৱানত থাকিলে ছবি আপোনাৰ কণ্টেক্টত যিমানখিনি কণ্টেক্ট আপোনাৰ মোবাইলত সেভ আছে সকলোৱে চাব পাৰিব যদি নো বুলি ক্লিক কৰি দিয়ে আপোনাৰ প্ৰফাইল ফটো কোনো চাব নোৱাৰে আৰু এটা ট্ৰিক্স আছে মই আপোনালোকক কৈ আছোঁ এক ছেকেণ্ড ইয়াত এখন কিবোৰ্ড আছে এইটো অকল হোৱাটছএপতে কাম কৰে আপোনালোকে দেখিব পাব এক ছেকেণ্ড এইটো চাওক এই পানীখিনি এইটো অকল হোৱাটছএপতে কাম কৰে এই এপটোৰ নাম হ'ল ৰকি মই এপটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব এইটো ৰকি বুলি এটা এপ আছে দেখিবলৈ পাইছে আপোনালোকে ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব